আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক চাগে ভালেই আছা। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ 11 নম্বৰ পাঠ অমল প্ৰভা দাস পাঠটিৰ অনুশীলনীৰ কেইটিমান কাৰ্য আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো চাই প্ৰশ্নবোৰৰ উত্তৰবোৰ ঘৰত কৰিবলৈ চেষ্টা কৰিবা। ইয়াকে অনুৰোধ জনাই মই মোৰ পাঠ্যপুথিলৈ আহিছোঁ। এতিয়া ইয়াতে তোমালোকে পাঠ্যপুথিলৈ চোৱা। এই পাঠটোৰ কেইটামান ইয়াত অনুশীলনীৰ প্ৰশ্ন দিয়া আছে। প্ৰথম আমি দেখুৱাইছোঁ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। ইয়াৰে এটা কাৰ্য দিছে, তলৰ যুক্তাক্ষৰ কেইটাৰে একোটাকৈ শব্দ লিখা। গতিকে এই যুক্তাক্ষৰকেইটা দেখা পাইছা, এইকেইটা বৈৰৱ্ৰু, হস্যস্ৰ, শৈবস্য, নাইথান্থ, অধীনশয়নস্ন, বৈৰম্ৰ, নাইথন্থ, তালিবশয়ৰস্ৰ, নৈমন্ম আৰু পৈলপ্ল। এই যুক্তাক্ষৰকেইটাৰে এই ঘৰটোত একোটাকৈ শব্দ বনাব লাগে। এতিয়া প্ৰথমতে বৈৰৱ্ৰু দি তোমালোকে কি শব্দ বনাবা? এই বৈৰৱ্ৰু দি তোমালোকে শব্দ বনোৱা ডিব্ৰুগড়। ডিব্ৰুগড়। হস্যস্ৰ এই পাঠ্যপুথিতে পাবা, তো এই পাঠটোতে আছে ৰাষ্ট্ৰ। ৰাষ্ট্ৰ। ইয়াৰ পিছতে আছে শৈবস্য। শৈবস্যটো যি তোমালোকে এই পাঠ্যপুথিৰ এই পাঠটোতে আছে স্বভাৱ। স্বভাৱ। নাইথন্থটো কি হ'ব? তোমালোকে কণ্ঠ লিখিব পাৰা। কণ্ঠ, অন্ঠ, বৈকুণ্ঠ, বিভিন্ন শব্দ আছে। এইটো অধীনশয়নস্ন, অধীনশ যোগ ন, এইটো কি হ'ব? তোমালোকে লিখা বিষ্ণুপুৰ। বিষ্ণুপুৰ লিখিব পাৰা। বিভিন্ন ধৰণৰ শব্দ লিখিব পাৰা। বৈৰম্ৰই দি নম্ৰ লিখা। আৰু নৈথন্থই দি তোমালোকে গ্ৰন্থ লিখিব পাৰা, গ্ৰন্থ। শৈৰস্ৰই দি শ্ৰম। নৈমন্ময় দি সন্মান। আৰু পৈলপ্লয় দি বিপ্লৱ লিখিব পাৰা। এইটো হ'ল আমি এই যুক্তাক্ষৰকেইটাৰে এই শব্দকেইটা বনালোঁ। ইয়াৰ পিছত আন এটা কাৰ্য আছে, এইটো চাই লোৱা। এই কাৰ্যটো হ'ল এটা শব্দত প্ৰকাশ কৰোৱা। ইয়াত ক, খ, গ, ঘ, ঙলৈ আছে 5টা। এতিয়া প্ৰথমটো আছে কটো, সমাজ সেৱা কৰা লোকক আমি কি বুলি ক'ম? এটা শব্দত ইয়াক আমি ক'ম কি? সমাজ সেৱা কৰা লোক সমাজ সেৱক। সমাজ সেৱক। সমাজ সেৱক বোলে দেশক ভাল পোৱা মানুহ, দেশপ্ৰেমিক বা দেশভক্ত, দেশপ্ৰেমিক। বিপ্লৱ কৰোঁতাজন বিপ্লৱী। দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোক আমি শ্বহীদ লিখিব পাৰোঁ। নিজৰ ওপৰত নিৰ্ভৰ কৰা লোক আত্মনিৰ্ভৰশীল। আত্মনিৰ্ভৰশীল। এইটো এতিয়া তোমালোকে বুজি পালা যে এটা শব্দত প্ৰকাশ কৰা সমাজ সেৱা কৰা লোক সমাজ সেৱক, দেশক ভাল পোৱা মানুহ দেশপ্ৰেমিক, বিপ্লৱ কৰোঁতাজন বিপ্লৱী, দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোক শ্বহীদ, আৰু নিজৰ ওপৰত নিৰ্ভৰ কৰা লোক আত্মনিৰ্ভৰশীল। ইয়াৰ পিছত আমি আন এটা কাৰ্যলৈ আহিছোঁ। এইটো চোৱা তোমালোকে। ইয়াত দিয়া আছে কি? উদাহৰণৰ দৰে শব্দ গঠন কৰা। উদাহৰণত কি দিয়া আছে? ইয়াতে চোৱা, নম্ৰ আৰু নম্ৰতা। নম্ৰতাক আমি নম্ৰতা এটা কৰিছে। ইয়াতে কেইটামান আছে কি? বৰ্গেজলৈ, কৰ পৰা বৰ্গেজলৈ। ইয়াত সাধু আছে। এতিয়া সাধুৰ
আমি সাধুৰ জৰিয়তে আমি কি শব্দ গঠন কৰিম? সাধুতা। সাধুতা। আৰু ভদ্ৰ, ভদ্ৰতা। দৃঢ়, দৃঢ়তা। শিক্ষক, শিক্ষকৰ কি হ'ব? আন শব্দ শিক্ষকতা। তাৰপিছত সাৰ্থক আছে, সাৰ্থকটো কি হ'ব? সাৰ্থকতা। তাৰপিছত মূৰ্খ আছে, মূৰ্খতাটো হ'ব মূৰ্খটো মূৰ্খতা। আৰু সৰলটো সৰলতা। সৰলতা। উজ্জ্বলটো উজ্জ্বলতা। উজ্জ্বলতা। এই কথাটো তোমালোকে বুজি পাইছা নহয়? এতিয়া সাধু, সাধুতা হ'ল ভদ্ৰ, ভদ্ৰতা। দৃঢ়, দৃঢ়তা। শিক্ষক, শিক্ষকতা। সাৰ্থক, সাৰ্থকতা। মূৰ্খ, মূৰ্খতা। সৰল, সৰলতা। আৰু উজ্জ্বল, উজ্জ্বলতা। এই তিনিটা কাৰ্যৰ পিছতে আমি শেষত আন এটা কাৰ্য তোমালোকক দিব বিচাৰিছোঁ। ইয়াত তোমালোকৰ পাঠ্যপুথিত আন এটা কাৰ্য আছে কি? জ্ঞান আহৰণৰ কাৰণে কবিতাটো আবৃত্তি কৰিবলৈ শিকা। এই কবিতাটো তোমালোকে আবৃত্তি কৰি পাইছেনে নাই সেইটো নাজানো। এতিয়া মই অকণমান সুৰটো কেনেকৈ কবিতা আবৃত্তি কৰিব লাগে এই সুৰটো অকণমান মই দেখুৱাই দিছোঁ। কবিতাটোৰ নাম হ'ল অকণমানিৰ গান। কবি হ'ল জ্যোতিপ্ৰসাদ। এইটো তলত আছে, কবি হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। এই অকণমানিৰ গান কবিতাটো আমি ঠিক এনেদৰে আবৃত্তি কৰিব পাৰোঁ। মই অকণমান গাই দিছোঁ, তোমালোকে শুনি যাবা আৰু ঘৰত প্ৰেক্টিছ কৰিবা, তাৰ কাৰণে অনুৰোধ থাকিল। অকণমানিৰ গান। মা, মই আজি সোণবৰণৰ সপোন দেখিলোঁ। তোৰ আঙুঠি ৰঙা পাখৰ পাখি পিন্ধি উৰা দেখিলোঁ। মা, অ' মা, তোৰ যে মা ৰঙা বগা হালধীয়া কেচবচীয়া ৰিহাখন আছিল, তাৰ নিচিনা চৰাই এটাই মোৰ কাষলৈ আহিল। মা, অ' মা, মই তোক বুলিলে সি কুটুক কুটুক কৰে, আৰু ঘূৰ বুলিলে লৰ মাৰি গৈ ফুৰ ফুৰকৈ উৰে। বুজিছ মা? তাৰ চকু দুটা ঠিক তোৰ আঙুঠিৰ বাখৰ আৰু গোটেই গাতে অঁকা বকা সোণৰ ৰূপৰ আখৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ঘৰত এই কবিতাটো ঠিক এনেদৰে আবৃত্তি কৰিবলৈ শিকিবা। এইখিনিকে কৈ মই তোমালোকলৈ পুনৰ ধন্যবাদ জনাই আজিৰ পাঠটি আমি ইমানতে সামৰিছোঁ। ধন্যবাদ।